আজি মাহিৰ আমাৰ পুৰস্কাৰ পাইছে, এইটো পুৰস্কাৰ চাওক, মেমৰি টেষ্টত পাইছে এটা পুৰস্কাৰ, প্ৰশংসাপত্ৰ। তাৰপিছত পাইছে এইটো কি আছিলে মাহি, এইটো আছিলে ৰেলী ৰেচত পাইছে ন, ফাৰ্ষ্ট পুৰস্কাৰ পাইছে মাহি। তাৰপিছত এইটো পাইছে আমাৰ এইটো ফাৰ্ষ্ট পুৰস্কাৰ ন, এইটো পাইছে ব্লাইণ্ড হিট হয়নে, 3টা পুৰস্কাৰ আৰু ডিঙিত দেখাই দিয়ে আৰু এইকেইটা মেডেল। গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ কৰিব যাতে মাহীয়ে আগলৈ এনেকৈ পুৰস্কাৰ আনিব পাৰে, আৰু আমাৰ ফালৰ পৰা থাকিব অভিনন্দন। আৰু আল্লাই মাহীক সুস্বাস্থ্য কামনা কৰি, আৰু মাহী যাতে আশা সপোন পূৰণ হয়। কি হ'লে মন আছে তোমাৰ? আৰ্মি। কংগ্ৰেচুলেশ্যন, তোমাৰ সপোন পূৰণ হ'ব। আৰু সকলোকে ক'ম এনেকৈ মেডেল আৰু এইবিলাক উৎসাহ যোগায় ছাত্ৰ ছাত্ৰীসকলক। আৰু যিহেতু স্কুলত যাব লাগে, এতিয়া প্ৰায় মানুহে স্কুল ক্ষতি কৰে হয়নে, প্ৰায় ছাত্ৰ ছাত্ৰীয়ে এই সময়খিনি মানে খেল প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা স্কুলত পাতে, এইবিলাক আমি সদায় অংশগ্ৰহণ কৰিব লাগে হয়নে। গতিকে সকলোকে অভিনন্দন থাকিব, সকলো অকণমান নজৰ ৰাখিব, আৰু আমি এনেকৈ আমাৰ দেশৰ ভৱিষ্যত। আৰু মাহীৰ এই পুৰস্কাৰখিনি চাই মই আনন্দিত হৈছোঁ। মোৰ ভাগিন হয়, আৰু মোৰ ভাগিন যে ইমানখিনি আগবাঢ়িছে, মই আজি খুবেই আনন্দিত হৈছোঁ। থেংক ইউ ছ' মাছ।